Question number 1. অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত? Answer. ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল। 2. ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? 3টা। 3. প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? 3টা। Number 4. অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ বিষয়ে উল্লেখ কৰা পৰিব্ৰাজকজন কোন? হিউৱেন চাং। 5. চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? ধ্বনিতত্বৰ লগত। মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন কি? বুৰঞ্জী সাহিত্যসমূহ। Question number 7. A study on Kamrupi, a dialect of Assamese গ্ৰন্থৰ প্ৰণেতা কোন? ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। 8. Assamese its formation and development গ্ৰন্থৰ প্ৰণেতা কোন? ডক্টৰ বাণীকান্ত কাকতি। চৰ্যাপদসমূহ কোন সময়ৰ ৰচনা? অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত চৰ্যাপদসমূহ ৰচনা কৰা হৈছিল। 10. কালিকা পুৰাণ গ্ৰন্থখন কি ভাষাত ৰচিত? এনচাৰ সংস্কৃত ভাষাত। 11. অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ ৰচনা কৰিছিল? এনচাৰ মাধৱ কন্দলীয়ে। 12. মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল? এনচাৰ বৰাহী ৰজা মহামাণিক্য মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা আছিল। 13. পদ্মপুৰাণৰ ৰচক কোন? এনচাৰ সুকবি নাৰায়ণদেৱে পদ্মপুৰাণ ৰচনা কৰিছিল। 14. অসমীয়া ভাষাটো কোনটো গোষ্ঠীৰ ভাষা? আৰ্য গোষ্ঠীৰ ভাষা। Question number 15. বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়? কামৰূপী উপভাষাৰ। 16. ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এটা উপাদান কি? যাতায়াতৰ সুবিধা। মান্য ভাষাৰ সৃষ্টি ক'ৰ পৰা হয়? উপভাষাৰ পৰাই মান্য ভাষাৰ সৃষ্টি হয়। কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয় কেতিয়া? 17শ শতিকাত। 19. আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? অশোকৰ শিলালিপিসমূহত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়। 20. উপভাষা কাক বোলে? ভাষাৰ আঞ্চলিক ৰূপক উপভাষা বুলি কোৱা হয়।